নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি এই ভিডিঅ'টিত বহুপদৰ 2 নম্বৰ খণ্ডটি আগবঢ়াম ইয়াৰ আগতে মই বহুপদৰ ওপৰত আলোচনা কৰিছিলোঁ হয়নে খণ্ড নম্বৰ 1ত আমি তাত বহুপদৰ বিষয়ে আলোচনা কৰিছিলোঁ হয়নে তাত বহুপদৰ প্ৰকাৰ কি বহুপদ কেই প্ৰকাৰ বা বহুপদৰ মাত্ৰা কি হয় আমি বহুপদৰ ওপৰত থুলমূল এটা ধাৰণা লৈছিলোঁ হয়নে এতিয়া আমি তোমালোকে যদি সেই ভিডিঅ'টো চোৱা নাই ডেসক্ৰিপচনত লিংকটো দিয়া আছে তাত গৈ তোমালোকে চাই লবা তো আজিৰ এই খণ্ডটিত আমি বহুপদৰ শূন্যৰ বিষয়ে আলোচনা কৰিম এটা বহুপদৰ শূন্য মানেনো কি আমি তাক জানিম আমি সকলোৱে জানো বহুপদক আমি কিদৰে হোচাও আমি যিকোনো এটা বহুপদক px ৰে হোচাও হয়নে এটা বহুপদৰ শূন্য মানেনো কি আমি তাক চাম মই যদি তোমালোকে এটা কোৱেশ্চন দিও x - 1 এটা বহুপদ ঠিক আছে মই তোমালোকক এটা যদি কোৱেশ্চন দিও x - 1 এটা বহুপদ যদি x = 1 হয় তেতিয়া এই বহুপদটিৰ মানটো লিয়া তেতিয়া তোমালোকে কি কৰিবা সিম্পলি লিখিবা px = x - 1 হয়নে এনেদৰে লিখিবা তোমালোকে তাৰ পিছত লিখিবা p1 = 1 - 1 = 0 মই যদি তোমালোকক এই কোৱেশ্চনটো দিও তোমালোকে এনেধৰণে কৰিবা হয়নে ইয়াত কিবা এটা কথা মন কৰিলানে এতিয়া বহুপদৰ শূন্য মানেনো কি মই তোমালোকক দিয়া এই কোৱেশ্চনটোতে সোমাই আছে ধৰিব পাৰিছানে আমি যদি x ৰ জায়গাত 1 বহাওঁতে আমি বহুপদৰ মানটো কিমান পাইছো শূন্য পাইছো ধৰিব পাৰিছানে যদি বহুপদৰ শূন্য মানে হল কোনোবা এটা বহুপদৰ এই চলকৰ যি মানৰ বাবে আমি বহুপদৰ মানটো শূন্য পাওঁ আমি সেই চলকৰ মানটো কি বুলি কওঁ সেই বহুপদৰ শূন্য বুলি কওঁ এতিয়া আমি p1 ৰ কাৰণে এই p1 ৰ কাৰণে আমি x - 1 ৰ মানটো কিমান পাইছো শূন্য পাইছো এই গতিকে আমি এই 1 টো কম সেই বহুপদৰ শূন্য ধৰিব পাৰিলানে আমি আৰু এটা এক্সাম্পল লৈ লওঁ আৰু এটা বহুপদ লৈ লৈছো x + 2 হয়নে আমি এতিয়া x ৰ কি মানৰ বাবে আমি সেই x + 2 ৰ মানটো 0 পাম আমি কি কৰিম সিম্পলি px = কি বুলি লিখিম x + 2 কাৰণ x + 2 এটা বহুপদ আমি বহুপদটো কিহে হোচাও px ৰে হোচাও এটা তোমালোকে মন কৰাচোন x ৰ জায়গাত আমি কি মান বহালে আমি সেই x + 2 ৰ মানটো শূন্য পাম গম পাইছানে আমি যদি x ৰ জায়গাত -2 বহাই দিও -2 + 2 গম পালানে ইকুৱেল টু কিমান হল 0 হল আমি x ৰ জায়গাত -2 বহাই দিলত কি হৈছে -2 + 2 = 0 হৈছে মানে এই বহুপদৰ মানটো কিমান পালো শূন্য পালো ধৰি পালানে এতিয়া এই -2 টো হ'ব এই x + 2 ৰ এটা শূন্য গম পালানে এই -2 টো x + 2 ৰ এটা শূন্য আমি যদি গাণিতিক ৰূপত প্ৰকাশ কৰিবলৈ যাওঁ কোনোবা এটা বহুপদ px ৰ এটা শূন্য a হ'ব যদিহে আমি pa = কি হ'ব 0 হ'ব কোনোবা এটা বহুপদ px ৰ শূন্য a হ'ব যদিহে আমি pa = 0 পাওঁ এটা ধৰিব পাৰিলানে এটা ইয়ালৈ মন কৰা এটা যে বহুপদ আৰু বহুপদী সমীকৰণ এই বহুপদ আৰু বহুপদী সমীকৰণ প্ৰায় একেই হয় ইয়াৰ মাজত মাত্ৰ এটা সৰু পাৰ্থক্য আছে আমি বহুপদটাক কি বুলি হোচাও px ৰে হোচাও হয়নে আমি বহুপদটাক কি বুলি হোচাও px ৰে হোচাও আমি বহুপদী সমীকৰণটাক কি বুলি হোচাম px = 0 বুলি হোচাম যদি বহুপদ হয় তাত px হৈ থাকিব আমি যেতিয়া বহুপদী সমীকৰণ বুলি কম তেতিয়া সেই ইকুৱেল চিনটো আহি যাব ইয়াৰ পাৰ্থক্যটো হেতুৱে আমি px ৰ যিকোনো ধৰি লৈছো x = a ক আমি কি বুলি কওঁ এই বহুপদৰ শূন্য বুলি কওঁ হয়নে x = আমি এই বহুপদৰ শূন্য বুলি কওঁ কিন্তু আমি বহুপদী সমীকৰণৰ ক্ষেত্ৰত আমি x = a আমি ইয়াক মূল বুলি কওঁ পাৰ্থক্যটো ইমানে
আমি কোনোবা এটা বহুপদৰ x = a কোনোবা এটা বহুপদ px x = a আমি কি বুলি কওঁ সেই বহুপদৰ শূন্য বুলি কওঁ কিন্তু বহুপদী সমীকৰণৰ ক্ষেত্ৰত আমি x = px কোনোবা এটা বহুপদী সমীকৰণ px = 0 আমি x = a কি বুলি কম সেই বহুপদী সমীকৰণটোৰ মূল বুলি কম এটা ধৰিব পাৰিলানে বহুপদ আৰু বহুপদী সমীকৰণ মানে কি এতিয়া এই শাৰীটোলৈ মন কৰা ধ্ৰুৱক বহুপদৰ শূন্য নাই আমিতো আগৰ ভিডিঅ'ত পাইছিলো হয় নাই সকলোবোৰ ধ্ৰুৱকেই হৈছে এটা একোটা বহুপদ হয় না আমি তাৰ বিষয়ে পাইছিলো এই শাৰীটোত কি কৈছে এই ধ্ৰুৱক বহুপদৰ শূন্য নাই বুলি কৈছে আমি কি হয় চাওঁ ধৰি লৈছো আমি এটা ধ্ৰুৱক 5 এটা এটা ধ্ৰুৱক বহুপদ হয় না আমি কি বুলি কৈছাব পাৰো 5ক 5 * x⁴ হয় না আমি এটা কি লিখিব পাৰো px = 5 * x⁴ যেহেতু 5 তো হৈছে এটা বহুপদ আমি বহুপদটো কিহে খুচাও px এ খুচাও হয় না এতিয়া তোমালোকে মোক কোৱাচোন এই x ৰ যিকোনো মানৰ বাবে আমি px = 0 পামনে আমি x ৰ জায়গাত যদি 1 2 3 আমি যদি যিকোনো বাস্তৱ সংখ্যা বহাই দিও আমি x ৰ জায়গাত তেতিয়া এনিথিং টু দি পাৱাৰ 0 = কি হ'ব 1 এ হৈ থাকিব মানে x টু দি পাৱাৰ 0 আমি সদায় 1 এ পাই থাকিম মানে ইয়াৰ মানটো সদায় কি থাকিব 5 * 1 = 5 এ থাকিব আমি কি পামগে x ৰ যিকোনো মানৰ বাবে আমি এই বহুপদৰ মানটো 5 এ পাম হয়নে আমি এই 5 ৰ মানটো 5 এ পাম আমি 0 কেতিয়াও নাপাওঁ সেই কাৰণে কোৱা হৈছে এই ধ্ৰুৱক বহুপদৰ শূন্য নাই এটা বুজি পালা এতিয়া আমি পঢ়িম ৰৈখিক বহুপদৰ শূন্য এটা ৰৈখিক বহুপদৰ শূন্যটো কেনেকৈ উলিয়াই আমি তাক চাম আমি ৰৈখিক বহুপদ মানে আগৰ ভিডিঅ'টো পাইছিলো হয়নে যিবোৰ বহুপদৰ মাত্ৰাটো 1 হয় আমি তাক কি বুলি কওঁ ৰৈখিক বহুপদ বুলি কওঁ হয়নে এটা ৰৈখিক বহুপদ হ'ল ax + b হয়নে আমি এতিয়া বহুপদৰ শূন্য উলিয়াবলৈ হলে আমি কি কৰিব লাগিব px = 0 হ'ব লাগিব হয়নে আমি এটো কেনেকৈ লিখিব পাৰো ax + b = 0 বুলি লিখিব পাৰো নে যেটো এটা আছে বহুপদ হয়নে আমি বহুপদক px এ খুজাও আৰু বহুপদৰ শূন্য হ'বলৈ হলে কি হ'ব লাগিব px = 0 হ'ব লাগিব ax + b = 0 আমি যদি ইয়াক সিম্পলিফাই কৰো ax = -b হ'বনে x = -b x কি হ'ব -b/a আমাক যদি কোনো এটা ৰৈখিক বহুপদৰ শূন্য উলিয়াবলৈ দিয়ে তেতিয়া আমি সিম্পলি এই ফৰ্মুলাটো উলিয়ালেই হ'ব x = -b/a গম পালানে আৰু এটা কথা মনত ৰাখিবা এই ৰৈখিক বহুপদৰ শূন্য সদায় এটাই থাকে আমি যদি আমি এটা উদাহৰণ লৈ লওঁ তেতিয়া আমি বুজি পাম আমি ধৰি লৈছো এটা ৰৈখিক বহুপদ হৈছে 2x + 4 মানে এটা ৰৈখিক বহুপদ হৈছে 2x + 4 আমি যদি ইয়াৰ শূন্য নিৰ্ণয় কৰিব লাগে আমি সিম্পলি এই ফৰ্মুলাত বহাই দিলে হ'ল আমি কি পাইছিলো x = -b/a হয়নে ইয়াত a জায়গাত আছে 2 হয়নে b জায়গাত আছে 4 হয়নে এতিয়া আমি যদি ইয়াত বহাই দিও b জায়গাত আমি কিমান বহাম 4 বহাম আৰু a জায়গাত কিমান বহাম 2 বহাম আমি কিমান পালো -2 সম্ভালনে এতিয়া এই বহুপদটোৰ শূন্য কি হ'ব এই বহুপদটোৰ শূন্য হ'ব -2 আমি এই ধৰণে ৰৈখিক বহুপদৰ শূন্য উলিয়াব পাৰো ঠিক আছে এটা তোমালোকৰ কিতাপত থকা অনুশীলনীৰ দুটামান আমি প্ৰবলেম লৈ লৈছো ইয়াত কৈছে তলত উল্লেখিত মানবোৰ বহুপদৰ শূন্য হয় নে নহয় সত্যাপন কৰি চোৱা ইয়াত প্ৰথমটো আছে px = x² - 1 ইয়াত x = 1 আৰু -1 ৰ কাৰণে সত্যাপন কৰিব কৈছে মানে x = মানে 1 আৰু -1 এই x² - 1 ৰ বহুপদৰ শূন্য হয় নে নহয় আমি সত্যাপন কৰিব লাগে তো প্ৰথমটো আমি কৰি চাও হয়নে আমি x = 1 ৰ কাৰণে বহাই চাও আমি p1 ৰ কাৰণে বহাই চাও
আমাৰ পি এক্স ইকুৱেল টু কিমান দিয়া আছে পি এক্স ইকুৱেল টু দিয়া আছে এক্স স্কোৱাৰ মাইনাছ 1 হয়নে আমি যদি প্ৰথমটো মান বহাই চাওঁ এই 1 টো p1 ইকুৱেল টু কি হ'ব 1 স্কোৱাৰ মাইনাছ 1 ইকুৱেল টু 0 গম পালানে ইয়াত px ৰ মানটো 0 পালো কিমানৰ কাৰণে 1 ৰ কাৰণে গতিকে x ইকুৱেল টু 1 টু a px ইকুৱেল টু x স্কয়াৰ মাইনাছ 1 বহুপদটোৰ শূন্য হয় মানে এই একটো এই x স্কয়াৰ মাইনাছ 1 ৰ 1 বহুপদটোৰ শূন্য হয় ঠিক সেইদৰে মাইনাছ 1 ৰ কাৰণে চাম আমি px ইকুৱেল টু x স্কয়াৰ মাইনাছ 1 হয়নে p minus 1 minus whole square minus 1 আমি যদি minus whole square কৰো কেম পাম 1 এ পাম 1 minus 1 হয়নে গতিকে 1 minus 1 ইকুৱেল টু কি হ'ল 0 হ'ল এতিয়া আমি minus 1 ৰ কাৰণে এই x স্কয়াৰ minus 1 বহুপদটো শূন্য পালো হয়নে গতিকে এই minus 1 টো হ'ব এই x স্কয়াৰ minus 1 ৰ এটা শূন্য গম পালানে ঠিক তেনেধৰণে আমি 2 নম্বৰটো কৰিম এতিয়া আমি 2 নম্বৰটো কৰি চাওঁ px ইকুৱেল টু কিমান দিয়া আছে lx m আমাৰ x ৰ জাগাত কিমান দিয়া আছে -m/l গতিকে p - m/l ইকুৱেল টু কি হ'ব l * -m/l হয়নে প্লাস m এই l আৰু l টো কাটা যাব হয়নে এই l টো কাটা যাব গতিকে -m + m -m + m ইকুৱেল টু কিমান হ'ল 0 হ'ল হয়নে আমি এই বহুপদটো lx + m বহুপদটো আমি x ইকুৱেল টু -m/l ৰ কাৰণে কি পালো মানটো শূন্য পালো গতিকে x ইকুৱেল টু -m/l টো হ'ব এই lx + m বহুপদটোৰ এটা শূন্য এটা বুজি পালানে